May I come in, sir? আহা ভিতৰলৈ ইমান দেৰিকৈ আহিছে যে আজি স্কুলত কেলেই নাই ছাৰ আহোঁতে মা দেউতাৰ সেই কাজিয়া লাগিল সেইকাৰণে মোৰ দেৰি হৈ গ'ল আহোঁতে মা দেউতাৰ কাজিয়া লাগিছে তোমাৰ কিয়নো দেৰি হ'ল আকৌ ছাৰ কাজিয়া কৰোঁতে কৰোঁতে মা আৰু দেউতাই মোৰ দুযোৰ জোতাই লৈ ল'লে মা আৰু দেউতাই এপাত মায়ে ল'লে এপাত দেউতাই ল'লে লৈ আৰু মাৰপিট কৰিব ধৰিলে দুজনে সেইকাৰণে মোৰ স্কুল আহোঁতে আজি দেৰি হ'ল বাৰু ঠিকে আছে তুমি দুদিন স্কুল কেলে অহা নাই যোৱাকালি বিয়ালৈ গৈছিলোঁ যোৰহাটলৈ বিয়া আছিল তালৈ গৈছিলোঁ মাহঁতৰ লগত পিছে পৰহি কেলে অহা নাই তুমি ছাৰ পৰহি অহা নাই মোৰ স্কুলৰ ইউনিফৰ্ম লেতেৰা হৈ আছিল সেইটোৰ কাৰণে অহা নাছিলোঁ তাৰ ওপৰত বৰষুণ দি আছিল যে ৰ'দ পৰিব ৰ'দতো দিব পাৰিম নাই দিয়া পিছে ঠিকে আছে তোমাক যে হোমৱৰ্কবিলাক দিছিলোঁ তুমি কৰিছিলা নাই কৰা নাই ছাৰ ঘৰত কাৰেণ্টে নাছিল সেইটোৰ কাৰণে ছাৰ হোমৱৰ্কবিলাক কৰিব নোৱাৰিলোঁ কাৰেণ্ট নাই যদি ঘৰত ইনভাৰ্টাৰ বা লেম্প একো নাছিল নেকি ঘৰত ছাৰ ইনভাৰ্টাৰ যদি লৈ দিয়ে এটা বহুত ভাল হ'লে হয় দিব নেকি লৈ কেনে তেনেহ'লে সদায় হোমৱৰ্ক কৰি মই আহিম আপোনাৰ ওচৰলৈ তোমাৰ ঘৰত ইনভাৰ্টাৰ নাই যদি তুমি লেম্প নাই নেকি তোমাৰ বা কেণ্ডেল এটাওতো জ্বলাই ল'ব পাৰিলা হয় তুমি জ্বলাই কিনে পঢ়িব পাৰিলা হয় ছাৰ কেণ্ডেল আছিল কিন্তু মেচ নাছিল ন ঘৰত ছাৰ ঘৰত মেচ নাছিল নে একটকীয়া মেচ এটা নাই নে তোমাৰ ঘৰত ছাৰ আজিকালি 1 টকা 2 টকা পকেটতে নাথাকে আৰু ঘৰতো নাথাকে থাকে যদি সেই 10 টকীয়ালৈকে থাকে সেই আপুনি ছাৰ কথা বুজিয়ে নাপায় আপুনি যে মোক বুজাব হৈছে আৰু তাতকৈ মই পিছতে ক্লাছ কৰিম ঐ জধামূৰ্খ ক'ত গ'লি ঐ জধামূৰ্খ